মানে চল মোৰ যুদ্ধ এতিয়াও বাকী আছে তহঁত সব সাৱধান देवगन तू सब युद्ध कर सब बंदर को पकड़ के लाओ और पूछ पे हाथ लगाओ रुको मैं जा रहा हूँ মানুহৰ গাত লগাই দিয়ে আৰু ভাওনা এইটো কোনে ভাও দিছিল ভাওৰীয়া নাই বুলিনো এইটো ভাও দিয়ে নে পানী দে দাদা মোৰ মেকআপ কেতিয়া কৰিব কেপকেপে নাথাকিবি ইয়াৰ হ'বলৈ দে তাৰপিছত কি কৰিম সুধিবই নোৱাৰি সামাজিক লক্ষ্য এই মহাবীৰ কৰ্ণৰ প্ৰৱেশ দেখ তাৰ প্ৰৱেশ পৰিলে নেকি তাৰ মেকআপে হোৱা নাই নহয় মেকআপ নাই হোৱা যদি ফোন তোমাৰ খাই দিব দেই হেল্ল' টেবলেটৰ কথা কৈছ আলমাৰীৰ ওপৰতে আছে দুইবিধ টেবলেট একেলগে আছে যে তাৰ হয় তই প্ৰেছাৰটোহে খাবি আপোনাৰ প্ৰৱেশ পৰিছে কি প্ৰৱেশ পৰিছে মোৰ প্ৰৱেশ পৰিছে যাব পাৰ যাব পাৰ আহি গ'ল ইয়াৰ নামটো কৈ দে সামাজিক লক্ষ্য ৰাখিছো এতিয়া দিগদাৰ নিদিবি মেকআপ কৰি আছো এইটো গলাই নেকি কেনি গ'ল দেখ কি হ'ল এফালহে মুচ খোৱালো এফালে থাকিয়ে তই মোৰ মান সন্মান শেষ কৰি দিলি মইনো ইমান খৰখেদাকে আহিব লাগে তই মণিকুটলৈ যাবি তোক ধুনীয়াকে ফিনিচিং কৰি দিম গৈ আছো ৰ তই আগে আগে গৈ থাক মই গৈ আছো ৰ ঐ বিকাশ কি হ'ল পোচাক এযোৰ দেচোন পোচাক তোক এতিয়া কিহৰ পোচাক লাগিব ৰজাৰ নে খানাৰ দে আৰু এইডাল বাজিলেই নহয় দেহা মই তোমাৰ ইয়াত পোচাক চাবলৈ আহিছিলো হেৰি মই বজাৰ কৰি লৈ যাম বাৰু তুমি টেনশ্যন ল'ব নালাগে 9টা বজাত মুঠতে ল'ৰা ছোৱালীকেইটাক ভাতটো খুৱাই দিবা আৰু নিজেও খাবা খাই পেলাই তোমাৰ নামঘৰৰ মাজৰ খুঁটাটোৰ ওচৰত বহি থাকিবা মই দেখিব লাগিব কিন্তু দেই আৰু চকুৱে চকুৱে পৰিলেহে মানে বচন মাতি ভাল লাগিব দমটো আহিব দিয়াচোন ঠিক আছে মই তোমাক পিছত ফোন কৰিম দিয়া পোচাক চাই আছো ৰ'বা মই ঠিক আছে বাই হা বাই বাই দে পোচাকটো দে এইটো ল একদম ফাৰ্ষ্ট ক্লাছ পোচাক একে পাত চৰে তোৰ স্বৰ্গীয় দেউতাৰ হনুমান ভাওনা দেখি যাবি একেবাৰে এইযোৰ পোচাক পিন্ধি ল'ব পাৰি নেকি দেউতাক ধৰি কথা নকবি দেই মোক যে গালি পাৰিছ মই কি কৰিম তেতিয়াহ'লে হনুমানৰ ভাল পোচাক এযোৰ উলিয়াই দে সেইটো কথাৰ কাৰণে ইমান গালি পাৰিব লাগে নেকি এতিয়া ভাল পোচাক এযোৰ উলিয়াই দিছো মোক গৈ জগত আছ আছো সোমাই গৈছো ৰ তই দেখোন পোচাকে চচাকে মোৰ ঘৰ ওলালিহি দিনৰ 2টা বজাই নাই ইমান সোনকালে যে তই মোৰ ঘৰ ওলাবি মই ভবাই নাছিলো নহয় নামঘৰৰ কাষৰ যে খগেনৰ ঘৰতে ৰাজহুৱা মেকআপ তই তালৈকে সোনকালে যাবি তোকেই আগত কৰি নহব বুজিছ তহঁতৰ কাণ্ড জ্ঞান বোলা বস্তুটো আছে মানে তোৰ এই ভাওনা বুলি মাহী পেহী খুৰা খুৰী আহি গোটেই ঘৰ ভৰ্তি এতিয়া ধৰি ল মোৰ মেকআপটো অলপ এক্সট্ৰা হ'ব লাগিব তই পইচাৰ কথা চিন্তা কৰিব নালাগে মুঠতে মেকআপটো কৰ তেতিয়াহ'লে তোক যদি মই এতিয়াই মেকআপ কৰি দিওঁ তই বাৰু কম অশান্তিখন পাবিনে তই যদি মোক মেকআপ কৰি নিদিয় তেতিয়াহে মই অশান্তি পাম কথা সেইটোহে আৰু এটা কথা আৰু চাচোন এই ইউটিউবৰ পৰা তোৰ মই বান্দৰৰ মেকআপ এটা চাই থৈছো তই এইকণ মুঠতে মোক এনেকে হাইলাইট এনেকে বনাই দিব ইউটিউবতো এনেকুৱা মেকআপ ওলাই গ'ল ভাওনা গৈ তোক সেই মোবাইলত ওলাল তই চিন্তা কৰিব নালাগে মই সাউতকে গৈ ভিতৰৰ পৰা মোনাটো লৈ আহিছো তই বহি থাক যা
হেল্ল' মই য'ত কৈছোঁ তুমি তাত বহিছানে অঁ বহিছো তাতে বহিছো পিছে তোমাৰ বচন মুখস্থ আছে নহয় সেইটো তুমি চিন্তা কৰিবই নালাগে মোৰ বচন একেবাৰে চাধা উঠত ভৰাই থোৱা আছে পুৰা মুখস্থ আছে চাবা কিন্তু লাজত পৰিব লাগিব হা মায়ে কিন্তু নিজৰ মানুহ সকলোকে মাতিছে দেই চাবা আকৌ এই মোৰ ভাওটো বহুত সৰু ন সেইকাৰণে মানে যিমান পাৰোঁ সিমান ভাল কৰিবলৈ চেষ্টা কৰিম ভাও সৰু হ'ব কিন্তু গাঁৱৰ মানুহে ক'ব লাগিব যে থলুকৰ পুতেকে কিন্তু কম ভাও দিয়া নাই ঐ ৰাতুল্লা অঁ। কি হ'ল আমনি লাগিছে নেকি সেই নাই লগাও তই এটা কাম কৰিব পাৰিবি কি কাম? তই পটককৈ দোকানলৈ যাচোন অঁ এই 50 টকাটো লৈ যা অ আৰু 10 টকীয়া চানা পেকেট দুটা লৈ আহিবি যা আৰু মোৰ কমিশ্যন আৰু তাৰ পৰা 5 টকা এটা খাবি যা অঁ, হ'ব দিয়ক। যা হেল্ল' তুমিনো কেতিয়া ওলাবা মোৰ আমনি লাগিছে আৰু টোপনিও ধৰিছে মই আৰু নোৱাৰো দেই যাওঁ কি কেতিয়া হ'ব পলোৱাই ভাল ঐ পেটটো মই একেবাৰে পাক মাৰি ধৰিছো তই নাটখন চাচোন মানে হয় কলে যা ইছ ৰাম এইখন মই একো নাজানো এইখন মই কেনেকে চলা উখ ৰাম ভাল ফচাই থৈ গ'ল দেই ক'ত এৰি থৈ গ'ল পানী ল তই অহা আজি 4 দিন মানেই হ'ল নহয় মোকে কৈছনে তোকে কৈছো ঘৰখনত বা কি হৈছে কি নাই তই চিন্তা কৰিব নালাগে নহয় সেইবোৰ মই চব খবৰ ৰাখি থৈছো বুজিছ এই ভাইৰটো আহি তোৰ ঘৰ 4 দিন থাকোতে তোৰ চিন্তা হলেই সেইটো কথালৈ মোৰ চিন্তা হোৱা নাই মই বোলো ঘৰখনত বা কি হৈছে তই ইমান দিন নাই তাতে আকৌ তই সেই ভাগিনীয়েৰ দুজনী বিয়াতো নাহিলি এদিনো তেতিয়া আকৌ সেই মানুহজনীক পঠিয়াই দিছো মানুহজনী পঠিয়াইছ তই সেই নিজে মোমায়েৰটো নহয় জানো তইতো এপাক আহিব লাগে বা ঘৰৰ চাউলতো তোৰ ইমান চিন্তা ঐ